জানুৱাৰী 1991 ভাৰতত এটা এনেকুৱা ঘটনা হৈ গৈছে যিটো জনাৰ পিছত আপোনাৰ অকমান ভয় লাগিব পাৰে। কাৰণ ভয় এই কাৰণে লাগিব যে যদি এতিয়া যদি তেনেকুৱা এটা পৰিস্থিতি হয় তেতিয়া মানে আমাৰ অৱস্থা ইউক্ৰেইনতকৈ ভয়ানক হৈ যাব। আৰু যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই তাৰ পিছত কিন্তু আপোনাৰ মনটো ভাল লাগিব। কিয় লাগিব? ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছতহে গম পাব এতিয়া কি হৈছিল। সেই সময়ত হৈছিল কি যে 1991 জানুৱাৰীত ইণ্ডিয়াৰ মানে হাতত মাত্ৰ 7 দিনৰ কাৰণে পইচা বাচি আছিল। মানে পইচা বাচি আছিল মানে কি বাহিৰৰ পৰা তেল মানে কিনিবৰ ক্ষমতা আছিল 7 দিনৰ কাৰণে। 7 দিন পিছত আৰু ইণ্ডিয়াই তেল কিনিব নোৱাৰে। ইণ্ডিয়াৰ কোনো ধাৰো নিদিয়ে। অলৰেডি বহুত ধাৰ দি মানে হাত এৰি দিছে, মানে আমি ধাৰ দিব নোৱাৰো কাৰণ তেওঁলোকে আমাক ধাৰটো খুজাব নোৱাৰে। চ' ধাৰো নিদিয়ে, ইণ্ডিয়াৰ হাতত পইচাও নাই মাত্ৰ 7 দিনৰ কাৰণে। 7 দিনৰ পিছত ইণ্ডিয়াৰ তেলো নাই, গেছ চাপ্লাই বন্ধ হৈ যাব, মানে চিভিল ৱাৰ, যিটো আমাৰ চিভিল ৱাৰ হয় ন, সেই চিভিল ৱাৰ এটা চিটুৱেশ্যন হৈ গ'ল। চ' সেই সময়ত আমাৰ ভাৰত চৰকাৰে কি কৰিলে 20,000 কিলো সোণা ছুইজাৰলেণ্ডৰ বেংকত বন্ধকত থলে, যে ক'লে যে তোমালোকক আমি 20,000 কিলো সোণা বন্ধকত দিম, আমাক তাৰ সলনি ডলাৰ দিব লাগিব। ছুইজাৰলেণ্ডৰ বেংকত দি দিলে মান্তি হ'ল, কিন্তু সেইখিনি যিখিনি ডলাৰ পাইছিল ইয়াৰ বিনিময়ত সেইখিনি এনাফ নহয়, মানে চাফিচিয়েণ্ট নহয়। আকৌ কি কৰিলে 46,000 কেজি সোণা 46,000 কিলো গ'ল্ড বেংক অফ ইংলেণ্ড আৰু বেংক অফ জাপানত দুটা কিস্তিত জমা থলে ডলাৰৰ কাৰণে। কাৰণ এইখিনি পৰা যিখিনি ডলাৰ পাইছে সেইখিনি শেষ, এতিয়া নেক্সট ইয়াত আহি গ'ল। চ' এনেকৈতো কথাটো অলপ ব্যতিক্ৰম হৈ গ'ল যে এনেকৈ সোণা দিয়ে থাকিব লাগে, আমাৰ সোণাৰ ভাণ্ডাৰো চেঞ্জ হৈ যাব এটা সময়ত। চ' তেতিয়া কি হ'ল, সেই সময়ত এই 1991 ইকনমিক ৰিফৰ্মটো ষ্টাৰ্ট হ'ল। আৰু যিটো ৰিফৰ্মে আমাৰ যি ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ ডক্টৰ মনমোহন সিং, সেই মনমোহন সিঙক হিৰো বনাই দিছিলে। যে 1991 যিটো ইকনমিক ৰিফৰ্ম সেই তাৰ গোটেইখিনি ক্ৰেডিট আমাৰ ডক্টৰ মনমোহন সিঙক দি দিয়ে। কিন্তু ইণ্টাৰেষ্টিংলি এই যে 20,000 কিলো, এই 46,000 কিলো গ'ল্ড, এইখিনি সময়ত কিন্তু ডক্টৰ মনমোহন সিং ফাইনেন্সিয়েল এডভাইচাৰ আছিলে, PM-ৰ মানে প্ৰধানমন্ত্ৰীৰ ফাইনেন্সিয়েল এডভাইচাৰ আছিলে। চ' ইয়াত তেওঁ হিৰো হৈ গ'ল, কিন্তু ইয়াত তেখেত মানে জিৰো। ইয়াৰ কাৰণটো কি? বা মহাত্মা গান্ধী সঁচাকে মনমোহন সিং হিৰো আছিল নেকি? তাত কিবা টুইষ্ট এটা আছে, তাত অকমান পলিটিকেল টুইষ্ট আছে, সেইটো মই নেক্সট ভিডিঅ'টোত ক'ম। চ' আজিৰ ভিডিঅ'টোত এইখিনিয়ে। চেনেলটো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।